तो हाय हेलो नमस्कार एंड राधे राधे गाइज वेलकम टू माय यूट्यूब चैनल sVlogs। तो गाइज आगो एटा निउ भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। হক ভিডিওটো আৰম্ভণিৰ পৰা আৰম্ভ কৰো। গাইজ আমি এতিয়া গৈ আছো চান্দুবিলৈ। তো এতিয়া আমাৰ গাড়ী ষ্টাৰ্ট হৈ গল, লগতে চান্দুবি অভিমুখী যাত্ৰা আৰম্ভ হৈ গল। তো আহক গাইজ লগতে বলক চান্দুবিলৈ যাও। এজনী এতিয়া গাইজ ছোৱালী মানুহটোক গাইজ মেকআপ চাপ কৰোতে দেৰি হ'ল চাগে। তো গাইজ চান্দুবি পাম আৰু 1 কিলোমিটাৰ মানৰ ডিস্টেন্স আছে চাগে আৰু। ইফালে আৰু ইহঁতে গাড়ীৰ পৰা নামি চান্দুবি পাই গাইজ ফটো উঠাত লাগি গ'ল। ইফালে আকৌ মেমহঁতে কিবা খোৱাৰ যোগাৰ কৰি আছে গাইজ আমাৰ সকলোৰে কাৰণে। তো বলক গাইজ মোৰ লগত চান্দুবি লেকৰ এক সুন্দৰ নাজাৰাৰ লুক উঠাও। তো এয়া চাওক গাইজ মেমহঁতে চান্দুবি লেকৰ শীতল বতাহৰ লগতে চান্দুবি লেকৰ সুন্দৰ নাজাৰাৰ লুক উঠাইছে। এয়া চাওক গাইজ কি সুন্দৰ নাজাৰা। আমি এতিয়া আহিলোঁ চান্দুবি লেকৰ পৰা অলপ আঁতৰত চান্দুবি ৱাটাৰফলটোলৈ। চাওক গাইজ ৱাটাৰফলটোলৈ আমি গৈ আছো। তো গাইজ এইটোৱে চান্দুবিত থকা ৱাটাৰফলটো। এইবিলাক চাওক পানী। গাইজ পানীবিলাক ঠাণ্ডা হৈ আছে একেবাৰে। তো শব্দ চাওক গাইজ, পানীৰ কি বিশাল শব্দ গাইজ। ৱাটাৰফলটোৰ পানী দেখি গা ধুব মন গৈছে গাইজ, কিন্তু কি কৰিব এক্সট্ৰা কাপোৰ নানিলেও নহয়। এইজনী আকৌ এই গৰমত পানী পাই 10-12 বাৰ মুখে ধুই দিলে গাইজ। চাওক আধা ঘণ্টা ধৰি মুখে ধুই আছে গাইজে। ইয়াৰ ফটো উঠাৰ পোষ্ট চাওক গাইজ, একেবাৰে পাখি মেলি দিছে গাইজ। চাওক না, এই পাখি মেলি দিলে গাইজ। তো গাইজ ঘৰলৈ যাওঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ, আহি থকা নিউ ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজিলৈ বাই গাইজ, লগ পাম আৰু নেক্সট ভিডিঅ'ত।